নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল হেল্পলৈ মই দীপাংকৰে স্বাগতম জনাইছোঁ। আমি এই চেনেলটোত আপোনালোকক শিক্ষা, বাণিজ্য আৰু টেকন'লজি বিষয়ে সকলোবিলাক নতুন খবৰ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক। বলক আজিৰ বাতৰিটো চাই লওঁ। চাওক, আজিৰ বাতৰিটো অসমৰ চাহ জনজাতিৰ স্নাতক নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা অতি সুখবৰ। বলক আমি বাতৰিটো বিতংভাৱে পঢ়ি চাই লওঁ। অসম চাহ জনজাতি কল্যাণ সঞ্চালকৰ দ্বাৰা চাহ জনজাতি সম্প্ৰদায়ৰ 20ৰ পৰা 40 বছৰৰ ভিতৰত প্ৰাক প্ৰৱেশিকা উত্তীৰ্ণ স্নাতক নিবনুৱা যুৱক-যুৱতীৰ বাবে প্ৰতিগৰাকী নিৰ্বাচিত আবেদনকাৰীক শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনি 2019-20ৰ অধীনত স্ব-নিয়োজনৰ পৰিসৰ বৃদ্ধিৰ বাবে এককালীন 25,000 টকাকৈ আৰ্থিক সাহায্যৰ বাবে নিম্নলিখিত প্ৰপত্ৰ অনুসৰি আবেদন-পত্ৰ বিচৰা হৈছে। আবেদনকাৰীয়ে আবেদনসমূহ নিজ নিজ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত অহা 1 ফেব্ৰুৱাৰী 2020 তাৰিখৰ ভিতৰত জমা দিব লাগিব। আবেদনকাৰীসকল বিভিন্ন ক্ষুদ্ৰ স্ব-নিয়োজন আঁচনিৰ যোগেদি স্বাৱলম্বী হোৱাৰ বাবে কৰ্মত জড়িত থকা তথা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ হ'ব লাগিব। আবেদনকাৰীৰ ভিতৰত 10% আবেদন যুৱতী মহিলাৰ বাবে সংৰক্ষিত থাকিব। আবেদনসমূহ মহকুমা হিতাধিকাৰী বাছনি সমিতিৰ ওচৰত জমা দিব লাগিব। উক্ত সমিতিয়ে সংশ্লিষ্ট বিধায়ক সাংসদৰ সৈতে আলোচনা কৰি নিৰ্বাচিত তালিকাসমূহ অহা 10 ফেব্ৰুৱাৰী 2020 তাৰিখৰ ভিতৰত MS Word, MS Excel ফৰ্মেটত CD আৰু তালিকাসহ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ত জমা দিব লাগিব। নিৰ্বাচিত তালিকাৰ সৈতে মহকুমা হিতাধিকাৰীৰ বাছনি সমিতিয়ে চৰকাৰী নিয়ম অনুসৰি এই হিতাধিকাৰীসমূহ বাছনি কৰা হৈছে বুলি প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ দ্বাৰা ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষৰ অনুমোদন ক্ৰমে আৰ্থিক সাহায্য আবেদনকাৰী বেংক একাউণ্টত জমা কৰিব। চাওক, আবেদনকাৰীয়ে আবেদনৰ প্ৰপত্ৰ বিভাগীয় ৱেবছাইট www.tt.assam.gov.in ৰ পৰা ডাউনলোড কৰিব পাৰিব। চাওক, আবেদনখন হৈছে এইখন। এই আবেদনখন আপোনালোকে এই অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। চাওক, এইটো হৈছে অফিচিয়েল ৱেবছাইট। এই অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। তেনেহ'লে বন্ধু-বান্ধৱীসকলে এইটো অতি সুখবৰ হয় অসমৰ চাহ জনজাতিৰ যুৱক-যুৱতীসকলৰ বাবে। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ বাতৰিটো এইটোৱেই আছিল। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সকলোবিলাক খবৰ প্ৰথমে পাবলৈ আসাম ডিজিটেল হেল্প চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটি টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।